নমস্কাৰ সকলোলৈকে মোৰ ফালৰ পৰা বহুত ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ'টো চোৱাৰ বাবে হয়তো সকলোৱে মোক চিনি পাবও পাৰে নাপাবও পাৰে মই প্ৰয়াত মুনিৰ দাসৰ পত্নী মোৰ চেনেলটোৰ জৰিয়তে আপোনালোকক আজি কিছুমান কথা ক'বৰ বাবে হয়তো প্লেনিং নাছিল এইটো চেনেল খোলাৰ মোৰ ইয়াৰ দাদা বিকাশ দাস নমস্কাৰ দাদাই ক'লে ভণ্টি তই এটা চেনেল খোল যে ল'ৰাটো এই চেনেলটোৰ জৰিয়তে তোৰ যাতে ল'ৰাটোক তই আগবঢ়াই নিব পাৰ বা ল'ৰাটোক সকলোকে চিনাকি দিব পাৰ আমাৰ চেনেলটো খোলা কোনো প্লেনিং নাছিল সবিশেষ দাদাই জনাব নমস্কাৰ মই বিকাশ দাস ভণ্টি কোৱাৰ দৰে সবিশেষটো মইনো কিনো জনাম চেনেলটো একচুৱেলি মই খুলি দিয়াৰ মূল উদ্দেশ্য হৈছে এখেতৰ স্বামী প্ৰয়াত মুনীন্দ্ৰ দাস আপোনালোকে সকলোৱে চিনিয়ে পায় খাপলাংকাইৰ দৰে বহুতকেইখন ধাৰাবাহিকত তেখেতে নিজৰ পাৰদৰ্শিতা দেখুৱাই থৈ গৈছে বহুত মৰম পাইছিল বহুত আশীৰ্বাদ পাইছিল তেনেকৈ আগবাঢ়ি গৈছিল কিবা স্বৰূপত তেখেতে ভগৱানে লৈ গ'ল সেইটো বাৰু আমাৰ দুখজনক বিষয় আৰু সেইবোৰ বাদ দিয়ক এই এতিয়া আমি মূল উদ্দেশ্যটো হৈছে আমাৰ এখেতৰ ল'ৰা তেজছ প্ৰতিম দাস তাক আপোনালোকে আগবঢ়াই নিব লাগিব তাৰ কিছুমান গুণ আছে যিবোৰ গুণ দেউতাকৰ গাত আছিল তাৰো কিছুমান লক্ষণ দেখা গৈছে সেইখিনি তাৰ ভিডিঅ' কিছুমান আপোনালোকক এইটো চেনেলৰ জৰিয়তে আগবঢ়াব এইবোৰ যিহেতু সংগীতৰ লগত জড়িত সংগীতৰ কিছুমান ভিডিঅ' আগবঢ়াব মুঠতে দেউতাকক যেনেকৈ আপোনালোকে মৰম দিছিল আগবাঢ়ি যোৱাত সহায় কৰিছিল তেনেকৈ তেজছক আৰু মোৰ ভণ্টি পাখি ভূঞাক আপোনালোকে আগবাঢ়ি যোৱাত সহায় কৰিব মৰম দিব আগবাঢ়ি যোৱাত সহায় কৰিব এয়া তেজছ আহিছে হাই কৈ দিয়া এয়া তেজছকো আপোনালোকে আগবাঢ়ি যোৱাত সহায় কৰিব মৰম দিব চেনেল দিব এই চেনেলটোত আপোনালোকে মুঠতে যদি নতুনকৈ আহিছে চেনেলটো এতিয়াৰ পৰা ছাবস্ক্ৰাইব কৰি দিয়ক আগবাঢ়ি যোৱাত সহায় কৰিব ধন্যবাদ